Hello everyone, welcome to the channel. আপোনালোক সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আৰু আমি আজিৰ এই ভিডিঅ'টোত সোশিয়াল সায়েন্সৰ ইম্পৰ্টেন্সৰ কথা পাতিম যে সোশিয়াল সায়েন্স যিকেখন কিতাপ আছে আমাৰ সেবাৰ সেইকেখন পঢ়াটো আমাৰ এডিআৰই তাৰপিছত হেলথৰ অৰ্থাৎ ডিএছএছৰ যিবিলাক পৰীক্ষা হয় ডিএছএছ ডিএমই আৰু পুলিচৰ কাৰণে হেয়া লাগিলে কনষ্টেবলে হওক বা এসআই হওক ওকে এইবিলাক পৰীক্ষাৰ কাৰণে কিমান ইম্পৰ্টেন্ট সোশিয়াল সায়েন্স কিতাপ এখন পঢ়াটো আমি আৰু লগতে আমি কেনেকৈ পঢ়িব লাগিব কেনেকৈ পঢ়িলে আমি এটা ভাল বেনিফিট জিকে সেকশনত পাব পাৰিম সেই বিষয়ে আমি এই ভিডিঅ'টোত পাতিম অফ কোৰ্স মই জিকেটা সাবজেক্ট মানে এক্সামৰ কথা কৈছো তাৰ লগতে টেটৰ কাৰণেও বহুত বেছি ইম্পৰ্টেন্ট সোশিয়াল সায়েন্স ইনফ্যাক্ট এই গুটেকিটা পৰীক্ষা যিকেটা নাম মই কলো এডিআৰই হওক মেডিকেলৰ হওক মানে ডিএছএছ বা হেলথ ডিপাৰ্টমেন্টৰ হওক বা এসআই কনষ্টেবল হওক বা টেট হওক তাৰে ভিতৰত আটাইতকৈ বেছি যদি ইম্পৰ্টেন্স মানে কোনোবাই দিব লাগে সোশিয়াল সায়েন্সক হেতু হল টেট তাৰ পিছত আমাৰ যিখিনি পুলিচৰ আছে কনষ্টেবল বা এসআই তাৰ পিছত এডিআৰই খিনি আৰু তাৰ পিছত ডিএছএছ সকলো কাৰণে বহুত ইম্পৰ্টেন্ট পঢ়াটো আৰু মই আগতেও কৈছো সোশিয়াল সায়েন্সৰ ইম্পৰ্টেন্সৰ কথা কিয় মই কৈছো বাৰে বাৰে এটো কথা কিয় মই কৈছিলো হেতু কথা মই কৈছো অলৰেডি কিয় কৈছিলো মই সোশিয়াল সায়েন্সৰ কথা ইম্পৰ্টেন্ট হয় বুলি কাৰণ মই সোশিয়াল সায়েন্স পঢ়াইছিলো ওকে মই আগতে বেলেগ কোচিং সেন্টাৰত সোশিয়াল সায়েন্স পঢ়াই আছিলো আৰু সোশিয়াল সায়েন্সখন পঢ়াওতে মই তিনিবাৰ মান পঢ়ালো সোশিয়াল সায়েন্স মানে ক্লাছ 6 ৰ পৰা 10 লৈকে যিখিনি আছে সোশিয়াল সায়েন্স ওকে আমাৰ 6টা সেই 5টা ক্লাছৰ সোশিয়াল সায়েন্স কেখন সেবাৰ তো মই যেতিয়া পঢ়াইছিলো আৰু পঢ়াৰ পিছত তিনিবাৰ মান পঢ়াব লগা হৈছিল মই পঢ়াইছিলো তাৰ পিছত যেতিয়া মই পৰীক্ষা দিব গৈছিলো বহুত কোৱেশ্চন ডাইৰেক্টলি বা কেতিয়াবা ইনডাইৰেক্টলি মই এই সোশিয়াল সায়েন্স পঢ়ি থকাৰ কাৰণে মোৰ ক্লিয়াৰ হৈ গৈছিল ইভেন এপিএসসিৰ প্ৰিলিমছ আৰু মেইনছৰ লৈকে এপিএসসিৰ প্ৰিলিমছে নহয় কেৱল মেইনছৰ লৈকে সেই সোশিয়াল সায়েন্স কিখনে বহুত বেছি মোক হেল্প কৰিছে ওকে সো সেই কাৰণে মই গম পাওঁ আৰু মই এটো গম পাওঁ সোশিয়াল সায়েন্স যেহেতু মই তিনিবাৰ মান ষ্টুডেন্টক পঢ়ালো ওকে তিনিবাৰে পঢ়াইছো মই গোটেখিনি তো মই ভিডিও ৰেকৰ্ডিং চলিছিল তেতিয়া আমাৰ ইনষ্টিটিউটত তাতে পঢ়াইছিলো যেহেতু মই তিনিবাৰ কৰিছো মই এটো কথা গম পাওঁ যে কোন কেটা বস্তু ইম্পৰ্টেন্ট সোশিয়াল সায়েন্সৰ কোনখন কিতাপত কোনটো পেজত কি বস্তু আছে ওকে যদি আসাম হিষ্ট্ৰী আমি বৰ্মন ডাইনেষ্টি কথা পঢ়িব বিচাৰো আমাৰ ক্লাছ 7ত আছে নে 8ত আছে নে 10ত আছে মুৱামৰীয়া বিদ্ৰোহ কোনটো চেপ্টাৰত আছে ঠিক আছে আমাৰ ব্ৰিটিছৰ ভাৰতলৈ অহাৰ পিছৰ কথাবিলাক কোনটো চেপ্টাৰত আছে মোৰ সব মনত আছে বিলা কথা আৰু তাৰ ওপৰত ভিত্তি কৰি মই এটো গম পাওঁ যে কোনবোৰ বস্তু সোশিয়াল সায়েন্সৰ পৰা ইম্পৰ্টেন্ট হয় পঢ়ি ল'ব লাগে আৰু কোনবোৰ আমি নপঢ়িলেও হয় ঠিক আছে সেই পাৰ্টটো যেটো মই কৈছো যে কোনবোৰ পঢ়িব লাগে সোশিয়াল সায়েন্সত কোনবোৰ এৰিব লাগে হেতু কৈ কি বুলি কম আমি হেতু কম যে সোশিয়াল সায়েন্সখন পঢ়িব কেনেকে লাগে মই প্ৰথমেই কলো বহুত ইম্পৰ্টেন্ট হয় সোশিয়াল সায়েন্সখন পঢ়িব লাগিবই হেখন ওকে হেতু ওকে তাৰ গুৰুত্বপূৰ্ণ হিমান হয় সোশিয়াল সায়েন্সখন কিন্তু পঢ়িম কেনেকে তাতেও কিছুমান বস্তু আছে যিবোৰ এৰিব লাগিব আমি ওকে বেছি সময় দিব নালাগে কিছুমান বস্তু এনেকুৱা আছে তাত তো সেই বস্তুবিলাক কোনবিলাক মই হেতু যেতিয়া পৰীক্ষাবিলাক দি আহিছিলো গম পাইছিলো যে এনেকুৱা কিছুমান বস্তু আছে যিবোৰ পঢ়িব নালাগে ঠিক আছে তো মই হেতু বস্তু ইয়াতে কম ভিডিও ঠিক আছে বুজাই দিম মই এজন ষ্টুডেন্টে এটা বস্তু পঠাইছিলে ইয়াতে মই সেই এই স্ক্ৰিনটো মই ইয়াতে দি দিম ইয়াতে দেখাই পেলাই মই হেতু কৈ দিম কেনেকে মানে কি ভুল হয় আমি পঢ়োতে কেনেকে আমাৰ সময় বহুত নষ্ট হয় ঠিক আছে হেতু কথা মই কম আৰু তাৰ আগতেও এতিয়া ফাইনালি গুটে কথাখিনি মই স্টাৰ্ট কৰা আগতে যদি মই কেৱল এটো কথাও কওঁ যে সোশিয়াল সায়েন্স কিমান ইম্পৰ্টেন্ট মই এটা লাইনত তাৰ আনসাৰ দিব পাৰো ওকে আৰু হেতু কি সোশিয়াল সায়েন্স ইমানেই ইম্পৰ্টেন্ট যে এডিআৰই লাষ্ট টাইম যিখন সিলেবাস দিছিলে সিলেবাস মানে কি নরমাল 4টা মান টপিক দিয়া আছিল ম্যাথ ৰিজনিং কারেন্ট এফেয়ার এনেকে যেটা দিয়া আছিল ইংলিশ কম্প্রিহেনশন এনেকে দিয়া আছিল তাত তেওঁলোকে ডাইৰেক্টলি কি বুলি মেনশন কৰিছিলে সোশিয়াল স্টাডিজ বুলি এটা পইণ্টত মেনশন কৰা আছিল 5টা নে 6টা পইণ্ট দিয়া আছিল কেৱল ৰিজনিং এপ্টিটিউড এনেকে এটা হয়নে তাৰে ভিতৰত এটা পইণ্ট আছিল সোশিয়াল স্টাডিজ বুলি তো সোশিয়াল স্টাডিজ এডিআৰইৰ কাৰণে কিমান ইম্পৰ্টেন্ট টেটৰ কাৰণে এসআই কাৰণে কিমান ইম্পৰ্টেন্ট মই বাস এই কথাটো কৈ শেষ কৰিব পাৰো ইমানেই তাৰ ইম্পৰ্টেন্স আছে যে এসএলআৰসিয়ে যোনে পৰীক্ষা পাতিছে সেবাই নিজে কৈছে এটো কথা ওকে আৰু যেহেতু যিকেটা পৰীক্ষাৰ কথা মই এতিয়ালৈকে কলো গোটেইকেটা সেবাই কন্ডাক্ট কৰে হেলথটো বাদ দি পেলাই গতিকে সেবাই যেতিয়া পৰীক্ষা এটা কন্ডাক্ট কৰে তেওঁলোকৰ নিজৰ কিতাপ কেখন আছে নিজৰ কিতাপত জিকে ভৰি পৰি আছে সোশিয়াল সায়েন্সত তো তাৰ পৰা তেওঁলোকে দিবই ওকে তেওঁলোকে তাৰ পৰাই দিয়াটো বেছি চান্স থাকে ঠিক আছে সেই কাৰণে ইয়াৰ ইমানে ইম্পৰ্টেন্ট সোশিয়াল সায়েন্সৰ আছে ওকে এতিয়া মই এটো কথা কওঁ যে পঢ়িব কেনেকে লাগে ওকে
ছ'চিয়েল সায়েন্সত কোনবোৰ বস্তু এৰিব লাগে কোনবোৰ ধৰিব লাগে মই সেইটো কথা যদি কওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব কথাটো ইয়াতে এখন স্ক্ৰীনশ্বট আছে স্ক্ৰীনশ্বট নহয় ফটো মোক কোনোবা এজনে পঠাইছিলে আপোনালোকৰে মাজৰে কোনোবা এজনে পঠাইছিলে মোক সুধিছিলে যে ইয়াতে কি সুধিছে যিটো আমাৰ আপোনালোকে ইয়াতে তললৈ চাওক ইউৰোপ মহাদেশ বুলি লিখা আছে দেখিছে হয়নে ইউৰোপ মহাদেশ বুলি লিখা আছে আৰু সেই ইউৰোপ মহাদেশ বুলি য'ত লিখা আছে তাতে লিখা আছে যে ইউৰোপ মহাদেশ এছিয়াৰ উত্তৰ পশ্চিম সীমাত অৱস্থিত এইটো আণ্ডাৰলাইন কৰা আছে ষ্টুডেণ্টজনে আণ্ডাৰলাইন কৰিছে এইটো বস্তু তাৰপিছত মহাদেশখন সম্পূৰ্ণভাৱে উত্তৰ গোলাৰ্ধত অৱস্থিত দক্ষিণে ৩৬ ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭১ ডিগ্ৰী উত্তৰ অক্ষাংশলৈ বিস্তৃত আৰু পশ্চিমে ইমান ডিগ্ৰীৰ পৰা সিমান ডিগ্ৰীলৈকে এইবিলাক কথা আছে এইবিলাকত ৰেড পেনেৰে আণ্ডাৰলাইন কৰিছে ষ্টুডেণ্টজনে হয়নে আৰু ব্লু পেনেৰে আণ্ডাৰলাইন কৰিছে তাৰমানে ইম্পৰ্টেণ্ট বহুত বস্তু তেনেকৈ আণ্ডাৰলাইন কৰিছে কিন্তু টুইষ্টটো কি টুইষ্টটো হ'ল এইখিনি বস্তু মুঠেও ইম্পৰ্টেণ্ট নহয় ইয়াত যদি কিবা এটা ইম্পৰ্টেণ্ট আছে সেইটো এটাই লাইন আছে যেটো সেকেন্ড লাইন এই মহাদেশখন আমাৰ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত যদি কিবা ইম্পৰ্টেণ্ট আছে হেতু ইম্পৰ্টেণ্ট নহয় বাট ইয়াৰ ভিতৰতে যদি চাওঁ হেতুহে ইম্পৰ্টেণ্ট গতিকে ষ্টুডেণ্টজনে ইয়াতে বুজি পোৱা নাই যে ইম্পৰ্টেণ্ট কোনটো হয় কোনটো নহয় এতিয়া মই কেনেকৈ গম পাইছোঁ কোনটো ইম্পৰ্টেণ্ট হয় এইটো যে ইম্পৰ্টেণ্ট নহয় মই কেনেকৈ গম পাইছোঁ মই এনেকৈ গম পাইছোঁ বিকজ মই এসএসসি প্ৰিপেয়াৰ কৰিছিলোঁ ওকে আৰু ইমান দিন ধৰি ইয়াৰে প্ৰিপেয়াৰেশ্যন কৰি আছোঁ এপিএসসি লৈকে কৰিলোঁ এতিয়া ৰিসেন্টলি হয়নে তো ইমান দিনত মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বহুত চাইছোঁ কিন্তু এটা কথা মই আপোনালোকক কৈ দিওঁ প্ৰিভিয়াছ ইয়াৰ চোৱা মানে এইটো নহয় যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মুখস্থ কৰি গৈছোঁ আকৌ সেইকেইটাকে আহাৰ আশাত সেইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চোৱা বুলি নকয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মই এইকাৰণে চাইছিলোঁ যাতে মোৰ আইডিয়া হওক কেনেকুৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আৰু মই যিমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চালোঁ সেয়া লাগিলে আমাৰ এডিআৰই এছআই হওক ডিএছএছ হওক বা এছএসসিৰ 80খনতকৈ বেছি প্ৰিভিয়াছ ইয়াৰ পেপাৰ মই চাইছোঁ মোৰ দেন 80 আৰু সব মোৰ লেপটপৰ ফোল্ডাৰত আছে হ'বা পিডিএফ হ'বা ঠিক আছে তো তাতে মই কটো এনেকুৱা ইমান লেভেলত যে ইউৰোপ মহাদেশৰ পূবত কি আছে পশ্চিমত কি আছে উত্তৰ দক্ষিণত কি আছে মই কেতিয়াও কটো পোৱা নাই এনেকুৱা কুৱেশ্যন তাৰ মানে এনেকুৱা কুৱেশ্যন নাহে এছএসসিত যদি 80খন পেপাৰ চালো এনেকুৱা লেভেলৰ কুৱেশ্যন নাই দেখা তেতিয়াহ'লে আহাৰ চান্স নাই আৰু নাহেও কোনো কাৰণত নাই ঠিক আছে তো আৰু এটা বস্তু চাম আমি ইয়াতে যেনেকৈ ওপৰত যদি চাওঁ স্ক্ৰীনশ্বটটো তেতিয়া তাতে লিখা আছে যে মানে আমাৰ এটা বস্তু লিখা আছে ওপৰলৈ আছে ইয়াতে আছিলে ইউৰোপ মানে ইউৰোপ মহাদেশৰ পশ্চিমলৈ কি আছে বুলি আছিলে তাতে ইউৰোপ মহাদেশৰ পশ্চিম ফালে নহয় পূব ফালে যিটো এছিয়া আৰু ইউৰোপৰ মাজত ইউৰাল পৰ্বত আছে বুলি লিখা আছে মই ইয়াতে ক'ত আছে দেখা নাই কিন্তু লিখা আছে সেইটো ওকে ইউৰাল পৰ্বত কথা এইটো লিখা আছে আমাৰ যিটো সেকেন্ড পেৰাগ্ৰাফ আছে সেকেন্ড পেৰাগ্ৰাফৰ থাৰ্ড লাইনটো চাগে ঠিক আছে থাৰ্ড লাইনটো চাগে পৰ্বত শ্ৰেণীসমূহৰ ভিতৰত মহাদেশখনৰ পশ্চিম সীমাত উত্তৰ দক্ষিণকৈ থকা ইউৰাল পৰ্বতমালা ইউৰাল পৰ্বতৰ কথা লিখা আছে তাতে তো এইটো ইম্পৰ্টেণ্ট হয় কিয় পশ্চিমত আছে পূবত আছে কাৰণে ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট এইটো কাৰণে হয় কাৰণ ইউৰাল পৰ্বতটো কোনখন মহাদেশত আছে এনেকুৱা এটা কুৱেশ্যন আহে অলৰেডি আহি গৈছে ঠিক আছে সো কিয় মই ক'লো সেইটো ইম্পৰ্টেণ্ট হয় আৰু ইউৰোপৰ উত্তৰ দক্ষিণত কি আছে ইম্পৰ্টেণ্ট নহয় মই কেনেকৈ গম পালোঁ এগেইন সেই প্ৰিভিয়াছ ইয়াৰ পেপাৰ মই ইমান ষ্টাডি কৰিছোঁ গম পাওঁ তো যি হওক ষ্টুডেণ্টৰ এতিয়াতো সময় নাই ইমান প্ৰিভিয়াছ ইয়াৰ পেপাৰ ষ্টাডি কৰি থাকিবলৈ বা বুজিবলৈ কোনবোৰ আহে কোনবোৰ নাহে ইমান সময় নাই তো তাৰ কাৰণে মই কি কৰি ছ'চিয়েল সায়েন্সখন মই বুজাই দিয়াৰ এটা দায়িত্ব লৈছোঁ মই বুজাই দিম বুলি কৈছোঁ সেইটো আপোনালোকে বহুতে কোৰ্চত এনৰোল হৈছে যিটো আমি ছ'চিয়েল সায়েন্স বুজাবলৈ এটা কোৰ্চ কৰিছোঁ আৰু এইটো আৰু এটা কথা কি হয় ইয়াতে আমাৰ ছ'চিয়েল সায়েন্সৰ যিখন পলিটি আৰু ইকনমি আছে সেই পলিটি আৰু ইকনমিখিনি আমি পঢ়িলে বহুত কম আমি তাৰপৰা ডাটা আৰু ফেক্টছ জানিব পাৰোঁ ঠিক আছে আৰু আমাক ডাটা ফেক্টছ বেছিকৈ য'ত থাকে আমি তাত গুৰুত্ব দিম ডাটা আৰু ফেক্টছ যিবোৰ পৰীক্ষাত আহে MCQ হিচাপে সেইবোৰ আমাৰ ছ'চিয়েল সায়েন্সত জিঅ'গ্ৰাফি আৰু হিষ্ট্ৰীত বেছিকৈ আছে পলিটি আৰু তাতে যেটো ইকনমি পাৰ্টত ইমান নাই ডাটা ফেক্টছ গতিকে আমি সেইটো পাৰ্ট এৰি দিছোঁ নপঢ়োঁ কিয় কাৰণ তাতে মানে আমি পঢ়িম বেলেগকৈ সেইটো বেলেগ কোৰ্চত ষ্টেটিক আপোনালোকে PDF মই দিয়া আছে সেইবোৰ চাই পঢ়িব আমাৰ কোৰ্চটোত নপঢ়োঁ ঠিক আছে তো মই যেটো কোৰ্চ লঞ্চ কৰিছোঁ ছ'চিয়েল সায়েন্সত তাত এইটো কামেই কৰিম যাতে আপোনালোকৰ সময় নষ্ট নহওক কোনটো শুদ্ধ কোনটো মানে কোনটো আহিব পাৰে পৰীক্ষাত কোনটো আহিব নাহে আহাৰ চান্স নাই ইম্পৰ্টেণ্ট নহয় সেইবোৰ যাতে আপোনালোকে প্ৰব্লেম নাপায় বিচাৰি ফুৰিব যাতে নালাগে তাৰ কাৰণে এটা সিম্পল ওৱান ষ্টপ সলিউশন মই কৰি দিছোঁ ক'ত মোৰ কোৰ্চটোত ঠিক আছে বহুতে এতিয়ালৈকে কোৰ্চটো লৈছে আৰু যদি কোনোবাই লোৱা নাই এনৰোল হৈ ল'ব পাৰিব ঠিক আছে তাতে মোৰ এটা ভিডিঅ' দিয়া আছে কোৰ্চটোত কেনেকৈ এনৰোল হ'ব লাগে এটা 2 মিনিট মানৰ ভিডিঅ' দিয়া আছে ষ্টেপ বাই ষ্টেপ প্ৰচেছ হাউ টু এনৰোল এনেকৈ দিয়া আছে কেনেকৈ এনৰোল হ'ব সেইটো এবাৰ ভিডিঅ'টো চাই ল'ব কেনেকৈ এপ ইনষ্টল কৰি পেলাই গৈ কোৰ্চটো ল'ব লাগে সেই বিষয়ে মই দিয়া আছে ওকে সো এতিয়া মই কি কৰিম কোৰ্চৰ ভিতৰত অলৰেডি ডেমো ক্লাছো দিয়া আছে দুটা ইয়াতে
যিবিলাক বস্তু ইম্পৰ্টেণ্ট হয় ঠিক আছে এই পেজটোতে ধৰি ল'লোঁ মই ঠিক আছে ইয়াতে যিটো বস্তু ইম্পৰ্টেণ্ট হয় তাত মই কি কৰিম হাইলাইট বা আণ্ডাৰলাইন কৰি দিম ওকে হাইলাইট বা আণ্ডাৰলাইন কৰি দিম আৰু পঢ়াটোতো পঢ়ামেই ভিডিঅ' হিচাপে য'ত মই পঢ়াম তাততো মই পঢ়ামেই তাৰপিছত মই যেতিয়া এটা ক্লাছৰ গোটেইখিনি শেষ হ'ব বোলে ক্লাছ 6ৰ ধৰি লওক ক্লাছ 6ৰ যেতিয়া গোটেইখিনি শেষ হ'ব বুজাই পেলাই গোটেইকেইটা চেপ্টাৰ হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফি তাৰপিছত মই PDF দি দিম কেনেকুৱা PDF ইয়াতে আণ্ডাৰলাইন কৰা থাকিব যে কোনটো ইম্পৰ্টেণ্ট হয় কোনটো নহয় আমি যেতিয়া ৰিভিজন কৰিম কি কৰিব লাগিব কেৱল সেই PDFটোত য'ত আণ্ডাৰলাইন আছে অকল সেই পইণ্টটো পঢ়িলে হ'ব বাকি এৰি থৈ গ'লে হ'ব তেতিয়া কি হ'ব কোনোবা সময়ত এনেকুৱা এটা টাইম আহিব যেতিয়া কোনোবা এটা পেজত হয়তো কেৱল 3টা আণ্ডাৰলাইন থাকিব অকল সেইকেইটা পঢ়ি পেলাই নেক্সট পেজত গুচি যাব পাৰিব অদৰকাৰী সময় নষ্ট কৰি থাকিবলৈ দৰকাৰ তেতিয়া নহয় ওকে গোটেইখন পঢ়ি পেলাই আকৌ এবাৰ বা কোনটো ইম্পৰ্টেণ্ট হয় নহয় যেনেকৈ ইয়াতে কৰা আছে এইবিলাক একদম অদৰকাৰী কথা এইবোৰ নাহে পৰীক্ষাত কোনো কাৰণত তো সেইটো বুজি পাব লাগিব তো তাৰ টেনশ্যন ল'ব নালাগে মই এবাৰ পঢ়াই দিম প্ৰথম ভিডিঅ' হিচাপে কোৰ্সৰ ভিতৰত তাৰপিছত গোটেই এটা ক্লাছৰ গোটেইখিনি চেপ্টাৰ যেতিয়া শেষ হ'ব মই তেতিয়া আণ্ডাৰলাইন PDF মই দি দিম সেইটো চাই পেলাই পটাপট ৰিভিজন কৰি দিব পাৰিব ঠিক আছে সেইটো এতিয়া কোনেও খালি এইটো কথা নক'ব যে মই মোক কেৱল PDFটো লাগে বাকি মই ক্লাছেছ নলওঁ তেনেকৈ কৰিব নোৱাৰিম ঠিক আছে কাৰণ বহুতে অলৰেডি লৈছে ক্লাছেছবোৰ যদি এতিয়া মই অকল PDFটো কাৰোবাক এনেই দি দিওঁ মানে কম পইচাত দি দিওঁ বা কিবা কৰি দিওঁ তেতিয়াহ'লে প্ৰব্লেম হ'ব আৰু মই এইটোৱে ক'ম যে যিকোনো এটা আমি যেতিয়া পঢ়াৰ আগত এবাৰ ডাইৰেক্টলি পঢ়িব যোৱাতকৈ এবাৰ যদি আমি ভিডিঅ'ৰ থ্ৰুৱেদি শিকি লওঁ তাৰপাছত ৰিভিজন কৰিলে বেছি মনত থাকিব প্ৰব্লেম নাই আৰু কোৰ্সৰ সেইকাৰণে প্ৰাইচ মই কমেই ৰাখিছোঁ বহুত অকল 299 মানে 300 বুলি ক'ব পাৰে প্ৰাইচ ৰাখিছোঁ কিয় 300 প্ৰাইচ ৰাখিছোঁ কমকৈ কিয় ৰাখিছোঁ কাৰণ বহুত ষ্টুডেণ্ট আছে যোনে অলৰেডি বেলেগ বেলেগ কোৰ্চেছ লৈ থৈছে ওকে যেনেকৈ কোনোবা বেলেগ বেলেগ চেনেলত 1500 টকা 3000 টকা দি কোনোবাই কোৰ্চ লৈছে এতিয়া সেই ষ্টুডেণ্টখিনিও যাতে এই কোৰ্চটো ল'ব পাৰক সেইকাৰণে মই ইমান কমকৈ ৰাখিছোঁ ওকে যাতে তেওঁলোকেও এনৰোল হৈ পেলাই শিকিব পাৰে কথাবিলাক ঠিক আছে সো সেইটোৱে কথা আৰু ক্লাছেছ আমাৰ অলৰেডি 3টা দিয়া আছিলে পূজাৰ আগত আমাৰ পেইড কোৰ্সত বাকিখিনি আজি এতিয়া দি দিয়া হ'ব আপলোড কৰা হ'ব ৰেকৰ্ডিং কৰা আছে ক্লাছ 6ৰ জিঅ'গ্ৰাফি গোটেই কমপ্লিটে হৈছে আজি দিয়া হ'ব তো আজিৰ পৰা মানে ফুল্লি মুডত ক্লাছটো চলিব আজিৰ পৰা ঠিক আছে আমাৰ পূজাত এইকেইদিন গেপ আছিলে একচুৱেলি কাৰণ মই ছুটিত আছিলোঁ ঘৰত আছিলোঁ তো ক্লাছ কৰিছিলোঁ মই বাট আপলোড কৰিব নোৱাৰি ৱাইফাই নাই তো ইয়াতে এতিয়া চিলচৰত আহিলোঁ আজি ৱাইফাই আছে ইয়াতে আজিৰ পৰা আপলোড কৰিম কাইলৈৰ পৰা আজিতো বহুতকেইটা ক্লাছ পাব 4টামান ক্লাছ পাব আৰু কালিৰ পৰাও ডেইলি এটা বা দুটা ক্লাছ আপলোড হৈ থাকিব আৰু সোনকালে ডিচেম্বৰৰ আগতেই গোটেই আমি কোৰ্চটো কৰি পেলাই সেইটো শেষ কৰি দিম যাতে যি পৰীক্ষাই আহক তাৰ কাৰণে যাতে ইজি হয় ঠিক আছে আৰু লাষ্টত আকৌ এটা কথা মই কৈ দিওঁ এইটো কেৱল ছ'চিয়েল ছায়েন্সৰ কোৰ্চ হয় আৰু লগতে হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফি পলিটি আৰু ইকনমি পাৰ্টটো আমি নকৰাওঁ ঠিক আছে জিকেও গোটেই জিকেখিনি মই ইয়াতে কভাৰ কিন্তু হোৱা নাই আমি জিঅ'গ্ৰাফি পলিটি যিবিলাক আহে সেইটো কাৰণেহে কৰি আছোঁ যেতিয়া আপোনালোকে বেলেগত যদি কোৰ্চ লৈছে ধুনীয়াকৈ সেইটো লওক ক'ৰবাত যদি লৈছে আপোনালোকে আহৰণত যদি কোৰ্চ লৈছে সেয়া লওক তেওঁলোকৰ পৰা পঢ়ক তাতেও মই ক্লাছ কৰিছোঁ বেলেগ বস্তু কিছুমানৰ যেনেকৈ আছাম পাৰ্টটো আছাম ৰিলেটেড জিঅ'গ্ৰাফি এইবিলাক কৰিছোঁ মই ইণ্ডিয়ান হিষ্ট্ৰীও ক্লাছ তাত কৰিম চাগে ইণ্ডিয়ান পলিটি ক্লাছ মই তাতে ল'ম গতিকে তাত যদি আপোনালোকে কোৰ্চেছ লৈছে কিবা তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ লওক কোনো প্ৰব্লেম নাই এইটো তাৰ এডিশ্যনেল কিবা হ'ব এইটোৱে আপোনালোকৰ মাৰ্কছটো আৰু বঢ়াব মই সেইটো কথাই কৈছোঁ বাৰে যে আপোনালোকে যদি এনে যদি 40 পাই আছে 43 44লৈকে লৈ যাবগৈ এই কোৰ্চটোৱে ইমানখিনি মই গেৰাণ্টি দিব পাৰোঁ যদি ভালকৈ পঢ়ে যিমান মই আণ্ডাৰলাইন কৰি দিম লাষ্টত যদি ৰিভিজন কৰে আগত ভিডিঅ' চাই পেলাই পিছত যদি ৰিভিজন কৰে পৰীক্ষাৰ আগত তেনেকৈ কৰিলে মই গেৰাণ্টি দিব পাৰোঁ বেলেগতকৈ অলপ বেলেগ কথা শিকিব মই এইটো চিয়'ৰ আৰু উদাহৰণ মই অলৰেডি দিছোঁ SI পৰীক্ষাৰ কথাটো মই কৈছিলোঁ যে মিলন আলোচনীখন কোনটো সংগঠনৰ হয় সেইটো নোৱাৰিছিলে বহুত মানুহে কিন্তু আপোনালোকে যদি এনেকুৱা কুৱেশ্যন আহি যায় টেকল কৰিব সিহঁতেই পাৰিব যোনে ছ'চিয়েল ছায়েন্স পঢ়িছে আৰু সেবাই ছ'চিয়েল ছায়েন্সৰ পৰা দিব কুৱেশ্যন এইটো চিয়'ৰ কাৰণ তেওঁলোকে নিজে পৰীক্ষা পাতিছে ওকে আৰু সেইকাৰণে ছ'চিয়েল ষ্টাডিজটো তেওঁলোকে স্পেচিফিকেলি চিলেবাছত ভৰাই দিছে মই এটা উদাহৰণ দিওঁ যে কেনেকৈ সেবাই যিটো নিজৰ চিলেবাছত দিয়ে তাক কিমান গুৰুত্ব দি পেলাই প্ৰশ্ন কাটে মই কওঁ শুনক যেনেকৈ আমাৰ লাষ্ট যেটো সিলেবাস দিছিলে তাতে ইংলিশ এন্ড রিডিং কম্প্রিহেনশন আছে ইংলিশ গ্রামার নে কিবা এন্ড রিডিং কম্প্রিহেনশন এতিয়া আমি সাধাৰণতে ইংলিশ গ্রামার বুলি দিয়া থাকে এসএসসি সিলেবাসত বা কিবা ইংলিশ বুলি দিয়া থাকে হয়নে কিন্তু সেবাই কি দিছিলে সিলেবাসত এসএলআরসি লাস্ট টাইম এডিআরিৰ আগত ইংলিশ এন্ড রিডিং কম্প্রিহেনশন মানে রিডিং কম্প্রিহেনশনটো লগত তেওঁলোকে গুৰুত্ব দিছিলে আৰু ফলত কি হল পৰীক্ষাত গৈ পেলাই ইংলিশত যে 20 মাৰ্কস আহিছিলে তাৰে 10 মাৰ্কসে কেৱল রিডিং কম্প্রিহেনশন আহিলে ওকে কিয় কাৰণ তেওঁলোকে সিলেবাসত মেনশন কৰি দিছিলে আৰু সেই কাৰণে সোশ্যাল ষ্টাডিজটো যেটো মেনশন কৰি দিছে সিলেবাসত তাৰ মানে সোশ্যাল ষ্টাডিজ বেস কোৱেশ্চন বহুত আহিব আপোনালোকে লাষ্ট এডিআৰ পেপাৰখন যদি ওলাই চাই গুটে সোশ্যাল সায়েন্স পঢ়ি দিয়ে গম পাব নিজে কিমান কোৱেশ্চন আহিছে এসআই পেপাৰ যদি ওলাই চাই এবাৰ 2022 চনৰ এই ৰিসেন্ট এসআই হৈ গল যেটো 24 তাৰিখ এটা পোষ্টৰ কাৰণে আছিল হেতু যদি এবাৰ খুলি চাই তেতিয়া হলে গম পাব যে কিমান তাৰ পৰা কোৱেশ্চন আহে আৰু টেটৰ কথাটো ক'বই নালাগে কাৰণ গুটে সোশ্যাল সায়েন্সৰ পৰা কোৱেশ্চন তাতে
টেটতটো মেক্সিমাম কুৱেশ্যন তাৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহিব জিকে ছেকশ্যনটোত অ'কে চ' ইমানেই ইম্পৰ্টেঞ্চ আৰু এনেকৈ পঢ়িব লাগে বহুতে কনফিউজন আছে পঢ়িব কেনেকৈ লাগে সেইটোক লৈ পেলাই সেইকাৰণে কৈছোঁ মই কোনোবা যদি বিচাৰিছে কোৰ্চত এনৰোল হৈ ল'ব বাকীখিনি দায়িত্ব মোৰ মই কমচে কম এইখিনি মোৰ ফালৰ পৰা কৰি দিম পৰীক্ষাৰ আগত অ'কে যদি আৰু কিবা কুৱেশ্যন থাকে কোৰ্চ ৰিলেটেড বা অন্যান্য কিবা কনফিউজন যদি থাকে মই যিমান পাৰোঁ সহায় কৰিব চেষ্টা কৰোঁৱে ফোন ৰিচিভ নকৰিলে মেছেজ ৰিপ্লাই দিওঁ গতিকে আপোনালোকে নাম্বাৰটো দিয়া আছে তাতে কল বা মেছেজ কৰিব পাৰে কল একচুৱেলি নকৰিলে যিমান নকৰে মই ভাল পাম যদি কিবা কুৱেশ্যন নাথাকে বহুত ইম্পৰ্টেণ্ট তো নহ'লে মেছেজ কৰিলে ঠিক আছে মই যিমান পাৰি সোনকালে ৰিপ্লাই দিব চেষ্টা কৰোঁ আৰু কৰিম আগলৈ ঠিক আছে গতিকে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ ইমানেই থেংক ইউ